मत तुला दादा दिसे एला কি টুকলা মেছেজ আহে না কিছে তোরা তুই ভাঙাছে কই ভাঙাছে তোরা দাদা নেও দে মোলা দাদা দি দে দা আমলা সৰু সব বিহান আজি মানে পুৰা 7 বছৰ পুৰা হৈ গ'ল 7 বছৰ কমপ্লিট হৈ গ'ল ডাঙৰ হৈ গ'ল দেখাই দেখাই ডাঙৰ হৈ গৈছে কিতিয়া গমে নোপোৱাগে তো বেয়া লাগে কথাবোৰ ভাবিলে ইমান জলদি যে ইমান ডাঙৰ হৈ গ'ল এতিয়াও লাগে সৰু হৈ থাকক কুলাতে লৈ থাকিব পুৰাকে তো হেনুকাকে নহয় দিনে দিনে ডাঙৰ হৈ যায় তো আজি আকৌ মানে যিয়ে নহওক ধৰি ৰাখিব নোৱাৰো বয়স তো আজি 7 বছৰ তাৰ পুৰা হৈ গ'ল কমপ্লিট হৈ গ'ল দাঁতো ভাগিলে তাৰ আৰু আজি ভাবিলো ঘৰত এনে থকা সময়টো যেটো মই বড়ো পাঠিন ৰাখিছিলো সেইদিনা ইমানে দীঘল ইমানে বহল মানে দীঘল বহল সমান তো কিনমিন মানুহক মানে বেছি দীঘল হলেও বেয়া লাগে আকৌ বহল হলেও বেয়া লাগে সেইকাৰণে অকনমান কাটি ব্লাউজো চিলাব দিলো আকৌ ইফালে আহি পিনে ঘৰত ভাবিলো ব্লেক মানে অকনমান ডিজাইন এটা বনাই দিও তো যেটো আমি আমাৰ হেৰি আগন বুলি কয় যে তাৰ আমি ফুল বসা টাইমতে এনেকুৱাকে ৰাংপাত দি পিনে ফুল বাছো তো হেতু এনেই আছে সেইকাৰণে ভাবিলে কামত লগাই দিও দহি বনাই দিও তো মোৰ কমপ্লিট দহি বটা দখনাত বড়ো দখনাত তো এনেকুৱাকে কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিলে কমেন্টত জনাব আৰু এনে থকা এনেই বৰবাদ হোৱাৰ কাৰণে লগাই দিলো তো আকৌ এবাৰ আহি গলো দুপৰীয়া নহয় মানে 11টা বাজি গ'ল আজি ভাবিলো চুলিৰো অকনমান যত্ন লওঁ বহুত চুলি বেয়া হৈ গৈছে এই দিনটো অকল বান্ধি থও সেইকাৰণে পুৰা অৱস্থা নাইকিয়া হৈ গৈছে একদম নাজানো আৰু কেনেকুৱা হৈ গৈছে একদম বেয়া লাগি আছে তো ইয়াতে আছে দৈ মই অকনমান দৈ কালী পূজাত যেহেতু আনিছিলো পূজা দিবলৈ তো হেতু অকনমান বচাই থৈ ৰাখিলো দৈ হবৰ কাৰণে তো ইয়াতে দৈ হৈ থাকিলে ধুনিয়াকে আৰু এতিয়া ভাবিছো চুলিৰ দৈ ইউজ কৰিম দৈ আমাৰ কিমান উপকাৰিতা সকলোৱে গম পাই চাগে কিছুমানে গম পায় কিছুমানে গম নাপায় তো যিসকল গম নাপায় সেইসকল চুলি যদি এনেকুৱাকে অৱস্থা বেয়া হৈ যায় তো দৈ নিশ্চয় লগাব দেই ভাল কৰে যেটো আমাৰ উফি হয় উফিৰ পৰা আমি হাত হাৰিব পাৰি ইমান মজা হৈছে নকবা আৰু অকনমান খায়ে চালো তো ইফালে আমাৰ বিহানকো মাতি দিলো খাবলে তো বিহানেও বহুত ভাল পায় ময়ো বহুত ভাল পাওঁ দৈ যে আমাৰ দুজনৰ ফেভাৰিট ইমান ভাল লাগে তো আজি বিহানে ৰাতিপুৱা কান্দিছে মুখৰ অৱস্থা নাই কান্দি মেলি চকুৰ পানী এতিয়াও ভালদৰে মুহাৰাই না মানে মুচি পেলাই না এনেকুৱাকে চকু পানী ওলাই আছে তো খালো অকনমান আৰু বাকি এতিয়া চুলিত লগাম দেখি মানে থাকিব নোৱাৰা হৈ গৈছো অকনমান খাইহে এৰিলো তো বেছি নালাগে মই অকলে লগাম চুলিত সেইকাৰণে অকনমান খালো অকনমানহে আছিলে তো হেতুৱে তো ইয়াতে মই মিক্স কৰিম এটা শ্যাম্পু যেটো শ্যাম্পু মই ইউজ কৰো সদায় হেতু শ্যাম্পু দৈৰ লগত মিক্স কৰিম আৰু ইয়াতে নাৰিকল তেল দিব লাগিছিলে তো নাৰিকল তেল আছেনে নাই চাব লাগিব তো হেগ হোৱা যেন লাগিছে তথাপি চাম মই এতিয়া থাকিলে তো ভাল আছিলে নাথাকিলে তো আৰু দিব নোৱাৰিম আৰু হেনুকাকে দৈ লগালে আমি চুলিত কি হয় জানেনে যেটো আমাৰ উফি হয় হেতু উফিৰ পৰা আমি হাত হাৰিব পাৰি আৰু বহুত চুলি হৰে যে আমাৰ চুলি পৰি যায় হৰি যায় হেতুৰ পৰা আমি হাত হাৰিব পাৰি আৰু চুলি পাতল হলে ঘন কৰাটো সহায় কৰে বোলে আমি সদায়তো দৈ লগাব নোৱাৰি ন মাহত যদি আমি 3বাৰ বা 4বাৰ লগাও হেতুৱে আমাৰ যথেষ্ট তো হেনুকাকে ইউজ কৰিব পাৰি আৰু ইয়াতে আমি নাৰিকল তেল দিব পাৰি আৰু ভিটামিন ই কেপচুলো দিব পাৰি তো আজি মোৰ একোৱে নাই অকল শ্যাম্পুহে মই ইয়াতে মিক্স কৰিলো এপ্লাই কৰিলো তাৰ পাছতে ইয়াতে দিব লাগিব নাৰিকল তেল হেগ হৈ থাকিলে যেন লাগি আছে মোৰ নাই সেইকাৰণে অকল ইয়াতে মই শ্যাম্পুহে অকল মিক্স কৰিলো তো মিক্স কৰি নাৰিকল তেল এতিয়া চালো তো নাৰিকল তেল মোৰ হেগ হৈ থাকিলে নাই অকনমানহে ওলাইছে তো একো নাই বাৰু অকল সুদা দৈ লগালেও একো আপত্তি নাই তো খালি দৈ লগালেও পাৰি তো ইয়াতে তথাপিও মই শ্যাম্পু এড কৰিলো এতিয়া নাই তেল তাৰ পিছতে ভালদৰে এটা পেষ্ট বনাব লাগিব তো ধুনিয়াকে মিলাই তাৰ পিছত লাহেকে এটা চুলিত এপ্লাই কৰিম তো গামোচা লৈ লৈছো আৰু ইফালে এমূৰৰ পৰা গোটেই চুলিত লগাব লাগিব লাহেকে ধুনিয়াকে চাৰিওফালে লগাব লাগিব
ভালদৰে একদম তলৰ পৰা চুলিৰ গুৰিৰ পৰা লৈ ল'ব লাগিব এনেকুৱাকৈ গোটেই চাৰিওফালে লগাব তো গাইছ 1 ঘণ্টা ৰাখিলোঁ ৰাখাৰ পিছত ধুনীয়াকৈ গা চা ধুই চুলি তুলি ধুই আহি গ'লোঁ এতিয়া দেখাই আছোঁ কিমান ভাল লাগি আছে চুলি চুবলৈ ভাল লাগি আছে একদম চফ্ট হৈ গৈছেগৈ ন একদম কোমল হৈ গৈছেগৈ ধুনীয়াকৈ তো নিজকে নিজে ভাল লাগি আছে ইমান ধুনীয়া ফিল এটা পাই আছোঁ তো এতিয়া ইয়াত কৰিম ইয়াতে চুলিত তেল লগাই দিম তো চুলি লগাই দিম বুলি ক'ব পাৰিছোঁ তো মোৰ মুখত যিটো আহে সেইটোৱে কৈ দিওঁ তো ভুল হ'লে আপোনালোকে শুধৰাই দিব দেই কথাবোৰ তো সেনেকুৱাকৈ আৰু যি টি বকি থাকোঁ তো ধুনীয়াকৈ মাথা চাথা ধুই আহি গ'লোঁ চুবলৈ ভাল লাগি আছে চুলি ইমান ধুনীয়া হৈ গৈছেগৈ পিছল হৈ গৈছেগৈ তো ভাল নাখায় ভাজিকে যাম নাম অম্মানে শিবা গোটেই দিনটো খালি ৰং চেঞ্জ কৰে থৰ আছে কেনে গোটা দিন ৰং চেঞ্জ থাকে ঘনে থাকিলে কাম নাই মানে আমাৰ বিহান আৰু দেউতাকৰ কাম নাই গোটেই দিন ঘৰত থাকিলে অকল মোবাইল ভিডিঅ' চাই থাকে ফিল্ম চাই থাকে কি ক'ম আৰু এইবোৰ আলচি মানে ইমানে আলচি নক'ব আৰু দেই আৰু আলচি মই আলচি নহয় দেই আলচি হয় না মই কাম কৰোঁ সদায় আলচি তই তো গাইছ কেতিয়াবা আপোনালোকেও লগাই চাবচোন ধুনীয়া এটা ৰিজাল্ট পাইছোঁ মই বহুত ভাল লাগি আছে নিজৰ চুলি নিজে চুবলৈ ইমান ধুনীয়া এটা ফিল এটা পাইছোঁ তো কেতিয়াবা আপোনালোকে লগাই চাব ভাল ৰিজাল্ট পোৱাৰ কাৰণে মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ তো আজি মোৰ ঘৰত একো নাছিলে তথাপিও মই দৈ অকল লগাই দিলোঁ চুলিত সেইটোৱে মই বহুত ভাল এটা পাইছোঁ তো ইয়াৰ লগত নাৰিকল তেল কেপচুল ই ভিটামিন ইউজ কৰিলে বহুত ভাল হয় হেল্ল' এভৰিৱান বিহান हेलो गाइस बिहान हे भाई तो मलाई स्कूटर कहीं तमरा बजे हाँ स्कूटर कहीं तमरा बो कहीं तमरा बो toy tamra bo toira कहीं बोल कर से तो है बोल कर से তাই চালাব না চালাই কোনটা চালাব তাই স্কুটি চালাব না বাইক চালাব বাইকে চালাব স্কুটিতে চালাব বা স্কুটিতে তেল চালালে বাইক চালাব বাইকতে তেল চালালে স্কুটি চালাব মুখকে আৰু বলেৰুট কিনিব কি কিনিব বলেৰুট অ বলেৰুট হে খাতৰাজ বিজয় এনেকৈ হে আৰু যে মোবাইল কিনিব তাৰপিছত ফ্ৰী ফায়াৰ খেলাম ভগৱান মোবাইল কিনিলে ফ্ৰী ফায়াৰহে খেলাব ফ্ৰী ফায়াৰ গেম ফ্ৰী ফায়াৰ গেম কিংকা ফ্ৰী ফায়াৰ গেম রা কত মই থারি না পাই দেখুন বন্দুক গেম গুলাগুলি গেম হে গুলাগুলি কই গুলাগুলি লাগে কত হা কই গুলাগুলি লাগে গুলাগুলি গেম যে খেলাই কই গুলাগুলি লাগে কত মানলা গুলাগুলি লাগে মানগিলা ভালা মানগিলা গুলাগুলি না খেলাই নহয় খেলাই না করে নহয় খেলাই গুলাগুলি কই করে জানে ক ছুইতেন মানগিলা গুন্ড মানগিলা গুন্ড ওরা আর্মি পুলিশ গুলো লগন গুলাগুলি করে তাই থার পায় না পায় না লাগে আর্মি গুলাগুলি খেলাই ভালো মানলো কই কইছে তোকে প্রথমন খেলে নারি কি বহে সড়ক পথ কি পন খেলানি সড়ক পথ গেলেনি বহিয়ে ভালা মানগিলা গুলাগুলি খেলায় কিংকে খেলায়
কি কিলা বাই বলি গুন্ডে মন গলে না গুলাগুলি খেলাই কই নিছে তোলা দাদা কত এটা কিছে তোরা তুই ভাঙাছে কই ভাঙাছে তোরা মই আর বাবা কেনে ভাঙাছে কে কি হব দেউদি ভাঙাছে যে থাপ ভালাকে কিমনে নিজে হলো ভাঙাছে তানি এলা কি হব দাঁত না জ্বলালে দাঁত জ্বলাও না জ্বলায় দাঁত জ্বলে দিবই লিখবো তোরা আজি কি জ্বলে দিব দি তোরা দুজন तो गाइस हमला बिहान पूरा 7 बছर इबर कंप्लीट और बुढ़ो होसिगे दाँत सात भांगिसिगे कल के आमी बाबार और मैं के बिहान के धूरे दूरी बनने दाँत भांगे दिसे ना বুড়া নিজে বুড়া इला ओय मासांग खाबो न पाबो बिहान ला भाग मासांग रा आमी खाबो बाबार और मैं खाबो और बिहान उपसे থাকিবो থাকিবो ना থাকে দাঁত দাঁত তোলা দাদা নেও দে মোলা দাদা দি দে দাঁত आय दादा दादा के तोला दादा नियो ভালাকে ক দাদা দাদা কে দিছে তই তোলা দাদা নিজলে দাঁত কে দিছে নি দে নহলে দে দে কই দে বিলাই বিলাই তোলা দাদা দিছে আর মোলা দাদা দি বিলের কে দিছে তই দাদা দে দে বালা কয় বালা কি কয় ইন্দুর কে মোর দাদা দিছে আর ইন্দুর মুগে মোলা দাদা দিছে কি কইছে তোলা দাদা দিছে ইন্দুর তা আমার তোলা দাদা দিছে এলা মোলা দাদা দিছে ইদুল দাদা দিছে তো আ ইদুল দাদা দিছে तो गाइस बिहान के कुबो दिছে কি ये इंदूर मोला दादा ने टोला दादा दी के कुबो कसे ओय की कसे ইন্দুর কয় ইন্দুর কে গেছে দে ইন্দুর মোর তোলা দাদা দিলে এলা তোর মোলা দাদা দিছে इंदूर के तय इंदूर ले दादा दिছে আর তানি इंदूर के তোলা দাদা দিবা কছে ও তো ক এলা তুমলা দাঁত ভাঙিলে তোরা উনকি ক তোলা দাঁত ভাঙিলে তোরা উনকি ক কিংকা কব इंदूर के किंका কব আরেকবার কই দি তেহে ওরা জ কব আমরা ভিডিও চাগলে তেহে থার পাবো বিলাই এলা দে বিলাই বিলাই এলা কুবরে তোমাকে মই না কয় বিলাই কব इंदूर ভালাকে কত इंदूर মনে না কেন হ্যাঁ তার কেন বিলাই বিলাই কয় বিলাই রে দাঁত দেয় নাকি হেবে ইবাই আই বিলাই এলা দাদু ইনকা কেনা হ্যাঁ ক গাইস ক ভালাকে ক গাইস গাইস তোমরা যদি তোলা যদি দাঁত ভাঙে দাঁত ভাঙা কাকে দিবা লাগে কিংকা কবা লাগে কয়লা বাবা ইন্দুরিকে দিব লাগে দইগো যে মোলা দাদা দিক লাগে দেহে হবো ও আরো তার কিছু নহয় इंदूर के दिबा लगे तनी मुला दादा दी कबा लगे किंका इंदूर के दे खाली इंदूर के किंका দিব তাই কি কই দিব কত দেপে দেব দেখে দিব इंदूर मुला दादा নেও না কিংকা কয় ইন্দু মতলা দাদা দিছে এলা তাই মোলা দাদা দিক उनके कबा लगे तो गाइस तुमले दांत भांगिले बिहान धक इंदूर के দিব লাগে বলে